নমস্কাৰ বন্ধুসকল, মই হিৰকজ্যোতি। আপোনালোকে চাই আছে হিৰকজ্যোতি ব্লগছ। বন্ধুসকল, জীৱনত হাৰ নামানিব, কেতিয়াও হাৰ নামানিব। কষ্ট কৰি যাওক, ভাগৰ লাগিলে জিৰণি ল'ব, কিন্তু থমকি নৰ'ব। কাম কৰি যাব, কেতিয়াবা লাগে ভাগৰ লাগে তেতিয়াহ'লে জিৰণি ল'ব, কিন্তু চেষ্টা অব্যাহত ৰাখিব, থমকি নৰ'ব। থমাছ এডিছনেও বাল্ব আৱিষ্কাৰ কৰোঁতে 1000 বাৰ বিফল হৈছিল, কিন্তু তেওঁ থমকি ৰোৱা নাছিল। জিৰণি লৈছিল, কিন্তু থমকি ৰোৱা নাছিল। তেনেকৈ আপুনিও চেষ্টা কৰি যাওক, থমকি নৰ'ব, চেষ্টা অব্যাহত ৰাখিব। মই এনেকৈ ভিডিঅ' দি আছোঁ, চেষ্টা অব্যাহত ৰাখি আছোঁ। সফল হওঁ নহওঁ এইটো নাজানো, কিন্তু চেষ্টা অব্যাহত আছে। কেতিয়াবা ভাগৰ লাগিলে মই জিৰণি লওঁ, কেতিয়াবা ভিডিঅ' নিদিওঁ বা কেতিয়াবা গা বেয়া থাকে তেনেকুৱা, কিন্তু কনচিষ্টেঞ্চি ৰাখি আছোঁ। চেষ্টা অব্যাহত আছে। ধন্যবাদ।